প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ আগত হয়তো ম্লান হৈ পৰিব নন্দনকাননৰ অপৰূপ সৌন্দৰ্য। পকা পকা ধানৰ থোকবিলাকে আঘোণৰ পথাৰখনত সৃষ্টি কৰিছে অপৰূপ অনুপম সৌন্দৰ্যৰ। যেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ ডিঙিত শ্যামন্তক মণিধাৰীয়ে অপূৰ্ব সৌন্দৰ্যতাৰ সৃষ্টি কৰে, ঠিক তেনেধৰণেই আঘোণৰ পথাৰখনত অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰিছে পকা পকা ধানৰ থোকবিলাকে। সেউজী ধৰণীৰ অপৰূপ সৌন্দৰ্য দেখি হয়তো আজি ৰম্ভা, মেনকা আৰু তিলোত্তম লাজতে জয় পৰিছে। স্তব্ধ হৈ যায় সময় প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ দেখি। দেহ মন জুৰোৱা এই পৰিৱেশৰ চাৰিওফালে চকু ফুৰালে আপুনি দেখা পাব গাঁৱৰ কৃষিজীৱী ৰাইজ আঘোণৰ পথাৰত ব্যস্ত। নমস্কাৰ, স্বাগতম শিৱসাগৰ এক্সপ্ৰেছলৈ। নীলাচল, হিমাচল বা বিন্ধ্যাচল পৰ্বত নহয়, আজি আপোনালোকক লৈ আহিছোঁ গ্ৰামাঞ্চলৰ মাজলৈ, আঘোণৰ সেউজী পথাৰৰ মাজলৈ। চাওক চাৰিওফালে খেতি পথাৰত ব্যস্ত গাঁৱৰ কৃষক। অতি সুশোভন দৃশ্যৰাজি চাৰিওফালে। একান্ত মানে গাঁৱৰ কৃষক ব্যস্ত খেতি চপোৱাত, যিহেতু আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ সময় এয়া। পিছফালে বাইদেউ চাওক, এইটো চাবলৈ সময়েই নাই। একান্ত মানে সোণগুটি চপোৱাত ব্যস্ত, বহুত স্পীডত ধান দাই আছে। আহকচোন বাইদেউৰ লগতে দুষাৰমান কথা পাতোঁ। এয়া বাইদেউলৈ চাওক, প্ৰচণ্ড বেগেৰে দাই আছে ধান। আহকচোন বাইদেউৰ পৰা জানো খেতিৰ বিষয়ে দুটামান জ্ঞান লওঁ তেওঁৰ পৰা। বাইদেউ, এইটো কি ধান দাইছে আপুনি? কি ধান? বাইদেউ কৈছে যে এইটো ছৈমাৰী ধান, বহুত বিখ্যাত ধান। আমাৰ অঞ্চলত প্ৰায় এইটো ধানৰে খেতি হয়। খেতি এবাৰ বৰ ভাল দেখা নাই, কি কাৰণ বাৰু তাৰ? বতৰ দুৰ্দশাত এইবাৰ খেতি বৰ ভাল নহ'লে ৰাইজৰ। বৰষুণৰ পৰিমাণ যিহেতু বহুত কম, তথাপিও বাৰ্ষিক কাম যেতিয়া ৰাইজ খেতি চপোৱাত ব্যস্ত, দিন ৰাতি একাকাৰ কৰি এনেদৰে কাঁচিৰে দাই দাই হাতত মুঠি কৰি অৱশেষত চাবগৈ দুডালমান নৰা লৈ বান্ধিব লাহেকৈ মুঠিটো। সেইটো কোৱা হয় একোটাহত ধানৰ মুঠি। এইটো বাইদেউ এটা মুঠি ইতিমধ্যে ৰেডি কৰিছে, একোটাহাত মুঠি। পুনৰ ব্যস্ত বাইদেউ ধান দোৱাত। এদিনত কিমান ধান দাব পাৰে? এবিঘামান পায়নে দুইজনে? এবিঘা নহয় বুলিছে, স্পীড অলপ কম, তাতকৈ কম দায়, তথাপি দাই আছে এনেকৈ। লাভ লোকচানৰ কথা চিন্তা নকৰি অসমৰ কৃষিজীৱী ৰাইজ এইবাৰো ব্যস্ত খেতি পথাৰত। যিহেতু ভাৰতবৰ্ষক গাঁৱৰ দেশ বুলি কোৱা হয়, আৰু গাঁৱৰ অধিকাংশ জনতাই কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পিছতো লাভ লোকচানৰ কথা চিন্তা নকৰি গাঁৱৰ কৃষক ব্যস্ত হৈ আছে খেতি পথাৰত। গাঁৱৰ কৃষিজীৱী ৰাইজে আঘোণৰ পথাৰখনলৈ অহাৰ লগে লগে আপোন পহৰা হৈ যায়। নতুন প্ৰজন্মই কৃষি কৰ্মৰ প্ৰতি সিমান আগ্ৰহী নহয়, কিন্তু গাঁৱৰ অধিকাংশ ৰাইজেই এই কামত নিজকে ব্ৰতী কৰি ৰাখিছে যুগ যুগান্তৰ ধৰি। কৃষি কৰ্মৰ প্ৰতি গাঁৱলীয়া ৰাইজৰ এই অকুণ্ঠ মৰম যেন চিৰদিনে অটুট থাকে। নতুন প্ৰজন্মই কৃষি কৰ্মৰ লগত নিজকে জড়িত নকৰিলে এদিন হয়তো এই সকলোবোৰ নোহোৱা হৈ যাব। সকলো বহিৰাগতৰ হাতলৈ যাব। বহিৰাগতৰ পৰা কোনো সহায় নোলোৱাকৈ গাঁৱতে নিজৰ মাজতে এনেদৰে কৃষি কৰ্ম চলাই নিব পৰাটো অতিশয় গৌৰৱৰ কথা। অনাগত দিনবোৰতো গাঁৱলীয়া ৰাইজে এনেদৰে কৃষি কৰ্মৰ লগত ব্ৰতী হৈ থাকি এই সোণালী ধাৰা অব্যাহত ৰাখক। হাতত যে বিশেষ বস্তুটো দেখিছে, ইয়াক টঙাল বুলি কোৱা হয়। কুমলীয়া বাঁহৰ পৰা ইয়াক বনোৱা হয়। ধান বান্ধিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। ধানবিলাক বন্ধাৰ সময়ত এনেকৈ তলত এডাল টঙাল পাৰি লোৱা হয়।
আৰু তাৰ ওপৰত ধানৰ মুঠিবিলাক লাহে লাহে কৰি জপা হয়। ধানৰ মুঠি জপাৰো এটা হিচাপ আছে আকৌ। এই যে মুঠি দেখিছে আপোনালোকে, ইয়াক 6টা কৰি হিচাপ কৰা হয়। 6টা মুঠিক এক থৰ বুলি কোৱা হয়। কিছুমানে 4টা থৰ নিয়ে, কিছুমানে 5টা থৰ। বৰ শক্তিমান মানুহ হ'লে তাতকৈ বেছিও নিব পাৰে। সাধাৰণতে 4-থৰীয়া বা 5-থৰীয়া ডাঙৰি বন্ধা হয় একোটাত। আৰু টঙালেৰে এনেকৈ গোটাই লৈ এটা গাঁঠি দিয়া হয়, তাক কোৱা হয় একোটাহত ডাঙৰি। এনেকুৱা 2টা ডাঙৰি এডাল ভলুকা বাঁহৰ পৰা বনোৱা বিশেষ মাৰি, যাক বিৰিয়া বুলি কোৱা হয়, তাৰ মাজত ভৰাই কান্ধত লৈ যোৱা হয়। এইটো ডাঙৰিটো ইতিমধ্যে বান্ধি আছে চাওক, টানি ইয়াত 4 থৰ আছে, 6-4 24টা ধানৰ মুঠি আছে ইয়াত। ডাঙৰিটো বন্ধা ইতিমধ্যে হৈ গৈছে। বাইদেৱে যিটো ধান দাই আছে, এই ধানটোৰ নাম হৈছে সৰস্বতী। নতুনকৈ কৰা হৈছে আমাৰ ইয়াত এইবাৰ। ধানৰ থোকবিলাক বহুত ডাঙৰ, দেখি বহুত ভাল লাগিছে। তল মূৰ নকৰাকৈ বাইদেৱে একদম সাংঘাতিক স্পীডত ধানবোৰ দাবলৈ লৈছে। ইতিমধ্যে এটা ধানৰ মুঠি কমপ্লিট কৰিছে, হৈ গৈছে। পকাই আৰু থৈ দিব শুকুৱালৈকে। ভাল লাগিছে। আঘোণ মাহ যোৱাই নাই, গোটেই পথাৰখনতে ধান দাবলৈ বাকী আছে। এওঁলোকলৈ চাওক, গৰু মেলিয়ে দিলে। গোটেই পথাৰখনত ধান আছে। এতিয়া বাৰু গৰু মেলাৰ কিবা প্ৰয়োজন আছে নেকি? আৰু কেইদিনমানো ঘৰত বান্ধি থ'ব নোৱাৰে নে এওঁলোকে? গৰু খেদি ভাগৰি গৈছে সকলো ৰাতিপুৱাৰ পৰা। আমাৰ সন্মুখত সেয়া কান্ধত ডাঙৰি লৈ ঘৰ মোৱা হৈছে এজন কৃষক। পথাৰৰ সৰু আলিৰ মাজে ঘৰ মোৱা যাত্ৰা। এয়া ইতিমধ্যে আমাৰ ডাঙৰি আহি ঘৰ পাইছেহি। কান্ধত বিৰিয়া আৰু দুফালে 2টি ডাঙৰি। এয়া বিৰিয়াৰ পৰা ডাঙৰিকেইটা নমাই থৈছেহি আৰু। কেমেৰাৰ আগত অলপ লাজ কৰিছে তেওঁ। এয়া হাতত থকা তেওঁৰ এই বিশেষ বস্তুডালকে বিৰিয়া বুলি কোৱা হয়, ভলুকা বাঁহৰ গুৰিৰ পৰা বনোৱা। কৃষি কৰ্মৰ লগত জড়িত আন কামসমূহ পিছৰ ভিডিঅ'সমূহত দেখুৱাবলৈ চেষ্টা কৰা হ'ব। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকক অনতিপলমে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি।